हेलो फ्रेंड्स, আজি মই এটা নতুন ডিশ আপোনালোকলৈ আগবঢ়াইছো। আজি মই তিতা কেৰেলাৰ ডিশ বনাম, চাই থাকক। তিতা কেৰেলাসমূহ দুফাল কৰি ল'ব আৰু মাজৰ গুটিসমূহ গুচাই ল'ব। যদি আপোনালোকে গুটিসমূহ খাই ভাল পায় তেনেহ'লে আপোনালোকে দিব পাৰে। মই তিতা কেৰেলা গুটিসমূহ গুচাই দিছোঁ। তিতা কেৰেলাৰ গুটিসমূহ মই গুচাই লৈছোঁ আৰু এয়া সকলোবোৰ গুচাই হৈ গৈছে। তিতা কেৰেলাৰ গুটিসমূহ গুচোৱা হৈ গ'ল। এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ যিমান কৰিব সিমানেই খাই ভাল পাব আপোনালোকে। এয়া মই সৰু সৰু কৰি লৈছোঁ। আপোনালোকে তিতা কেৰেলাসমূহ যিমান পাৰে সৰুকৈ কাটি ল'ব। যিমান সৰু হয় সিমানেই তিতা কেৰেলা ভাজি খাই ভাল লাগে। তিতা কেৰেলাসমূহ সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল। এতিয়া মই এটা পাত্ৰত ঢালি ল'ম। আৰু পানীৰে ধুই ল'ম। আপোনালোকে ইয়াত নিমখ অলপ দি ল'ব পাৰে। এতিয়া মই পিঁয়াজ সৰু সৰুকৈ কাটি ল'ম। এতিয়া মই ডিমসমূহ ভাঙি লৈছোঁ। ইয়াত মই কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। মিক্স কৰি লৈছোঁ ভালদৰে, যাতে পিঁয়াজখিনি আৰু ডিমখিনি ভালদৰে মিহলি হয়। এয়া মই নিমখ অলপ দি লৈছোঁ আৰু হালধি গুড়া অলপ দিছোঁ। এতিয়া মিশ্ৰণখিনি আকৌ লৰাই দিব ধুনীয়াকৈ।
এতিয়া মই এটা পাত্ৰ লৈ লৈছোঁ। ইয়াত দিম তিতা কেৰেলা কাটি লোৱাসমূহ আৰু যোনখিনি মিশ্ৰণ মই বনাইছিলোঁ ডিমৰ লগত, সেইখিনি ইয়াৰ লগতে মই দি ল'ম। এতিয়া মই কেৰাহী পাতি ল'লোঁ আৰু তেল দিছোঁ। তেলখিনি যাতে গোটেই কেৰাহী চাৰিওফালে পৰে অলপ লৰাই দিব এনেকৈ। তেল পকিলে এতিয়া মই গোটেই মিশ্ৰণখিনি ইয়াত দি লৈছোঁ আৰু ধুনীয়াকৈ লৰাই ল'ব। কিছু সময় মূৰে মূৰে ভাজিখিনি লৰাই থাকিব আৰু ঢাকনি দিব। কিছু সময় মূৰে মূৰে ভাজি লৰাই থাকিব আৰু আমাৰ তিতা কেৰেলাৰ ভাজি হৈ গ'ল। ভাজি হৈ গ'ল আৰু এতিয়া মই বাঢ়ি লৈছোঁ ভাতৰ লগত খাবৰ কাৰণে। আপোনালোকেও এনেদৰে তিতা কেৰেলা ভাজি খাব আৰু কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিব। বাই।